শ্ৰী ৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল তোমালোকলৈ হিয়া ভৰা মৰম যাচি মোৰ বৰি জ্যেষ্ঠসকলৰ চৰণ সেৱা জনা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আপোনালোকে আজি ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন। আজি দুৰ্গা মা দশমী আছে নহয়, সেইকাৰণে দুৰ্গা মা দশমী অকণমান বিসৰ্জন দিয়া চাবলৈ আহিছোঁ। আপোনালোককো অকণমান দেখুৱাম বুলি ভিডিঅ' অকণমান কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে মোক বহুত মৰম চেনেহ দি যাতে মোৰ এই ভিডিঅ'টো আগবঢ়াই লৈ যায়, সেয়ে মই আপোনালোকৰ আগত আশা ৰাখিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন দেই, স্কিপ নকৰাকৈ। আজি মই বেছিকৈ কথা নকওঁ আৰু মোৰ কথা কোৱা ভইচখিনিও আজি ইমান ভাল নালাগিব, কিয়নো দুৰ্গা মা বিসৰ্জন দিয়া মানে মিউজিকখিনি ইমানেই মধুৰ, মানে সেইখিনি শুনিয়ে আপোনালোকে বেছি আমেজ পাব। সেইকাৰণে মই এতিয়া বেছিকৈ কথা নকওঁ। এতিয়া আপোনালোকে চবেই নেচাৰেল ভইচত ভিডিঅ'টো আনন্দ কৰক দেই। মানুহ নাই দেই, মানুহ এবাৰ কম। স্কুটি ৰখাব নিদিয়ে নহয়। হা নহয়, এজনী আমাৰ তাৰ বুঢ়ী সেইকাৰণে কৈছোঁ। ডোখৰতে ভাল লাগে শিৱ মন্দিৰ ওচৰত ন, ইয়াত ভাল নালাগে আৰু আহি এৰা হ'ল চাগে।
এইডোখৰতে ৰোৱা আৰু আমাৰ ইয়াত মানে ৰঙা নদী পাৰত গোটেই টাউনৰ বজাৰখনে উঠি গুচি আহে গোটেই বজাৰখন বহে যে বজাৰত এপাক সোমালোঁ বোলো কি ওলাইছে চাওঁচোন কুৰ্তি এটা চালোঁ একদম পাতলা এটাত 100 টকা নল'লোঁ একোৱে নল'লোঁ বাৰু তাৰপৰা চাৰ্ট দুটা চাইছিলোঁ দুটাত 100 টকা সেইবোৰ বাৰু বস্তু ভাল হ'ব জানো কেতিয়াও নহয় সেইকাৰণে নানিলোঁ আৰু এনেই চালোঁ আৰু সোমালোঁ এপাক তাৰপৰা মালপোৱা কেইটামান আনিলোঁ সেয়াকে লৈ গুচি আহিলোঁ খাবলৈ কেনেকুৱা সোৱাদটো হয় কি সব কাপড় পছন্দ হয় না এটা এটা সাইজও না না লাগিলে কাপড় লৈ লাভ নাই না পুলিচ চাব পাৰিলে মানুহ নুজুৰিলে আকৌ পেকিনিং আহিছে এইবিলাক আমি খোলা মেলাকে বেচিব নোৱাৰো কিছুমানক আমি খুলি দেখাই দিব পচন্দ হৈছে খুলি দেখাই দিব পইচা দি লৈ গৈছে কিমান দলংখনৰ অৱস্থা বেয়া বেগ মাৰিবলগীয়া মোবাইল হৈ এতিয়া মূৰ্তি আহিবলগীয়াও বেছিকৈ নাই আৰু আগতে তাকবিলাকহে লৈ আহে হা বেপাৰে বহুত লাগে এখন দুখন পাতিলে নেকি দুখন এখন ষ্টেচন অহা নাই